দেবরাজ অমরাবতীপুরর অধিপতি মই এই অমরাবতীপুর আমার এই সাম্রাজ্য দেবগণ দেবরাজ প্রকৃতির সমস্ত রূপ সন্মিলিত করি সৃষ্টিকর্তাই নিজ হাতে সজন করিছে এই অমরাবতীপুর গুয়াহে অমরমণ্ডলী এই অমরাবতীপুর নহই জানো দেবতার আপন সম্পদ হয় দেবরাজ কিন্তু দেবগণ দেবরাজ দেবরিক নারদে এক বার্তা দিগল বার্তাদিগল ও দেবগণ অচিরেই হব এক মহাপ্রলয় মহাপ্রলয় ও মহাপ্রলয়ত জল সমুদ্র জলধারায় সমগ্র পৃথিবী ডুবাই পেলাব দেবরাজ জীব জন্তু তরু দীর্ণ মনুষ্যকে আদি করি কোনো জিয়াই না থাকিব সকলো ধূপ যাব জলর মধ্য দেবরাজ ও কেবলমাত্র দৈত্য দানব ভয়ঙ্কর হয়ে উঠিব দেবগণ দেবরাজ ইয়ার উপায় কি করা হব দেবগণ দেবরাজ তেতিয়াহ'লে দেৱতাসকলে পূজা পাতলৰ পৰা বঞ্চিত হ'ব লাগিব আৰু দেৱতাসকলক বঞ্চিত কৰিব কোনে এই বিষয়ে ব্যৱস্থা কৰিব লাগিব মনুষ্যৰ পৰা পূজা নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা দেৱৰাজ পৃথিৱীত যদি যাগ যজ্ঞ একোৱেই নহয় তেন্তে তেন্তে সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা কি কয় মইনো কি কম দেবরাজ মোৰ নামততো পূজা পাতল একো নাই মোৰ কাম মাত্ৰ জম নগৰত পাপীসকলক শাস্তি প্ৰদান কৰা এতিয়া মহাপ্ৰলয়ত সকলো জীৱ জন্তুৱে হ'ব মৃত্যু আৰু মৃত আত্মাবিলাকে আহি মোৰ জম নগৰ ভৰি পৰিব তাৰ পৰা ধাৰ্মিক অধাৰ্মিক বিলাকক বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ একমাত্ৰ কৰ্তব্য এতিয়া যি দেখিছো দেৱৰাজ এই আত্মাবিলাক ৰাখিবৰ কাৰণে আৰু এখন জমনগৰ নিৰ্মাণ কৰিব লাগিব আপোনাৰ তাতেই শান্তি আছে দৈত্য দানৱগণ আপোনাৰ ওচৰ নাপায়গৈ ইয়াৰ ফল আমিহে ভোগ কৰিব লাগিব দেৱগণ দেৱৰাজ আমি বিষ্ণুৰ সমীপে গৈ ইয়াৰ আলোচনা কৰিব লাগিব জগত কৰ্তা ঈশ্বৰৰ বাদে এই বিষয়ে আমাক কোনেও সমাধান নিদিয়ে আমি এতিয়াই তালৈ যাব লাগিব আমি এই সমগ্ৰ অঞ্চল যুদ্ধ কৰি জয় কৰিব লাগিব নহ'লে আমাৰ দেৱতাৰ নাম এই পৃথিৱীৰ পৰা লুপ্ত হ'ব দেৱগণ দেৱৰাজ বিলম্বৰ নাই প্ৰয়োজন যাওঁ এবে বিষ্ণুৰ কাষে হ'ল Joy
সাম্রাজ্য এক সত্যি সম্রাটময় নাম মোৰ ভোজং আৰু মই নৱ শ্ৰেষ্ঠ ভাতৃ নাম মোৰ ভোজা আৰু মই তোমাৰ কনিষ্ঠ ভাতৃ বিশ্বৰ আতংক নাম মোৰ মৰ্যাখুৰ ভাই আমাকে পরাস্ত করিব পরাবিন নাই এই বিশ্ব ব্রহ্মাণ্ড আমার ভয় স্বর্গরে দেবতা মানব আৰু পাতালৰে পৃথিৱীৰ সকলো দেশ জয় কৰি সকলোকে হত্যা কৰা কাৰো প্ৰতি দয়া নাই হয় কাৰো প্ৰতি মমতা নাই সকলোকে হত্যা কেৱল হত্যা বাবে তুমি কোনো চিন্তা নকৰিবা দাদা আমাৰ হাতৰ পৰা মনুষ্য দেৱতা কোনো হাৰি যাব নোৱাৰে সকলোকে সকলোকে হত্যা কৰি এই দেশৰ পৰা ধৰণে লুটি অনা হৈছে দাদা দাদা আৰু সেই দেশবোৰৰ সুন্দৰী নাৰী অ দাদা নাৰী ধৰি আনি আমাৰ ৰাজকাৰে চুৰি কৰা হৈছে দাদা উত্তম ভাই হত আমার উপরই বিরক্ত হয় কোনো তুলনা নাই আহা ভাই এবার উচ্চ স্বরে গরু আনন্দ স্বর্গ মধ্য ঋষি মুনি সকলে আমাকে প্রতিপরি পাবে মরণ যজ্ঞ করেছে আরম্ভ সিহঁতকে ক্ষমা কৰিব নোৱাৰি সিহঁতকে বধ কৰা অতি শীঘ্ৰেই সিহঁতকে বধ কৰা ভাই ঋষি মুনি সকলৰ ইমান অহংকাৰ আমাৰ কাৰণে
তোর জম পারবি পারবি তো হতে মোর বলার পরীক্ষা করিব তই যক্ষর বিক্রম এটিও চিনিব পৰা নাই তই আমাৰ আগত এটা ক্ষুদ্ৰ পতংগ মাথো আই মূৰ্খ তই মোক বধ কৰিব পৰাতে এই ব্ৰহ্মাণ্ডতে এতিয়াও জন্ম হোৱা নাই এই হয়তত্য জীৱিত থকালৈকে মোৰ জমদতি জন্ম হ'ব নোৱাৰে তহঁত মোৰ ওচৰত ক্ষুদ্ৰ পতংগ মাথোন আৰু সহ্য নহয় এই অস্ত্ৰঘাতে নকৰো ইয়াৰ বন্ধ কি চাই আছা ইয়াৰ বন্ধ ছেদন কৰা তহঁতৰ বীৰত্ব দেখ তহঁতৰ অস্ত্ৰ হস্তই মোৰ দেহত একো ক্ষতি কৰিব নোৱাৰিলে প্ৰাণলৈ যদি মমতা আছে মোৰ ওচৰত দৈত্যৰাজ আমাক ক্ষমা কৰক দৈত্যৰাজ আজিৰ পৰা আপোনাক যক্ষ ৰাজ্যৰ অধীশ্বৰ পাতিলো কথা তোমালোক শুন মোৰ নাম হৈছে হয়দত্য পৃথিৱীৰ অমিভাৰ হৰণৰ হেতু লক্ষ্মীয়ে মোক স্বজন কৰিছে মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে বজ্ৰময় শৰীৰ চোৱা তোমালোকে বিশ্বাস কৰিলো দৈত্যৰাজ আমাৰ সকলো অস্ত্ৰ আপোনাৰ মন্দত পৰি ধান বান হৈ দৈত্যৰাজ আমি একেলগে মিলি পৃথিৱীত মহাপ্ৰলয় ঘোষণা কৰিব লাগিব তোমালোকে কোনো ভয় নকৰিবা আমাক বাধা দিব পৰা শক্তি এই পৃথিৱীত কাৰোৱেই নাই মহাপ্ৰলয় আৰম্ভ হ'ব সাগৰৰ জলধাই গোটেই পৃথিৱী ডুবাই পেলাব চাৰিওফালে কেৱল পানী পানী হ'ব এই পানীৰ মাজত তৰু তৃণ জীৱ জন্তু মনুষ্য কোনোৱেই জীয়াই নাথাকিব
কিন্তু আমি দৈত্য দানৱ বিলাকে তাত সুন্দৰভাৱে বিচৰণ কৰিব পাৰিম। শুনিলানে ভাই হোক না আমি জীয়াই থাকিব পাৰিম। ভাই হোক চাই আছা, উৎসৱ কৰা, আনন্দ কৰা, জয়ধ্বনি কৰা এই বীৰবলৰ। জয় যজ্ঞনাথ হয় দৈত্যৰ, জয় জয় যজ্ঞনাথ হয় দৈত্যৰ, জয় জয় যজ্ঞনাথ হয় দৈত্যৰ, জয় জয় জয়। আর আগতে ব্রহ্মা বোলা দেবতা এটাই পৃথিবীর মূল্যবান বেদ শাস্ত্ৰবিলাক দেখিছ পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে। বলো বলো এতিয়াই আমি সেই বিস্ফোৰণ কৰি আমাৰ অধীনলৈ আনো। পৰম ফলে কিন্তু সিহঁতি লুকুৱাই ৰাখিব পাৰে। বলো এদিকখনে যাত্ৰা আমি কৰো আয়োজন কৰা হবে। জয়ধ্বনি স্বৰ্গ মধ্য পাতালত উঠক উঠলি। জয় যজ্ঞপতি হয় দৈত্যৰ, জয় জয় যজ্ঞৰাজনৰ, জয় জয় মহামহাবীৰ গণৰ, জয় জয় জয়। মহাবলী ঘৰ দৈত্য বেগেশ্বৰী গৈলা আৰে বনে ভৰে পশুমতি কপিবা কলৈলা। হৰে আৱত সভা মাজে ৰাণী মায়া মতি নয়নাখে চলি যায় অতি ধীৰ গতি, অতি ধীৰ গতি নয়নাখে চলি আহে অতি ধীৰ। এহি মতে পাইলা গয়া সভাৰ ভিতৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজনে বোলা সৰ্বজনে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজনে। কিয় যেন যি হঠাতে পাও বাহু পাও চক্ষু লৰিছে সকলে। দিনতে শিয়াল কুকুৰবোৰে আৰ্তনাদ কৰিব লাগিছে। নিশ্চয় নিশ্চয় ৰাজ্যত কিবা অমংগলৰ আগজাননী। যাওঁ নকৰিব নহয় স্বামীৰ ওচৰলৈ যাওঁ।
পিতা পিতা মোৰ দুখতেই আজি পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা মোক ক্ষমা কৰা পিতা লাঙ্গাৰ পুত্ৰ পিতা তই আজি মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিত হেঙাৰ হৈ থিয় দিছ নাৰায়ণ তই যি ভুল কৰিলি পিতা এই ভুলৰ কোনো ক্ষমা নাই পিতা তোৰ ভুলৰ বাবে আজি মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে পিতা তোৰ ভুলৰ বাবে তোক আজি মই উচিত শাস্তি কৰিম প্ৰদান পিতা পিতা মোৰ দুখ মাৰ্জনা কৰা পিতা ইৱে কৰ্মৰ ফল পিতা পিতা কৰ্মৰ ফলে লাঙ্গাৰ পুত্ৰ পিতা এইয়া কি কৰ্মফল পিতা আজি তই মোক শাস্ত্ৰ জ্ঞান দিবলৈ আহিছ পিতা মোৰ চাৰি পুত্ৰই মোৰ বাক্য ৰক্ষা কৰি সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বঢ়াইছে পিতা তই নিজকে জ্ঞানী পুৰুষ বুলি এই জগতত দিয় পৰিচয় নাই পিতা তোৰ তুতকীয়া স্বভাৱ মই চিৰদিনৰ কাৰণে লুপ্ত কৰিম পিতা তোৰ ভুলৰ বাবে তোক আজি মই ব্ৰহ্মশাপ কৰিম প্ৰদান নাই পিতা নাই অংকুলাঙ্গাৰ পিতা তোৰ ভুলৰ বাবে তোক আজি মই ব্ৰহ্মশাপ কৰিছো প্ৰদান তোৰ গৰ্ভত থকা পিতা গভীৰ হস্ত জ্ঞান এই মুহূৰ্ততে লুপ্ত হয় নাই পিতা নাই কেৱল পিতা। সিমানেই নহয় পিতা এবাৰ কৰি 3 জন্ম ধৰি নাই বিবাহ নাই পিতা। পাশাবদ্ধ হৈ মধ্যলোকত তই কটাবি জীৱন নাই পিতা পিতা তোৰ ব্ৰহ্মশাপ পিতা পিতা লক্ষীৰ পতি পিতা 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 নাই পিতা নাই পিতা নাই পিতা 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 এনে ব্ৰহ্মশাপ প্ৰদান নকৰিবা পিতা আপুনি সৃষ্টিৰ অধিকাৰী পিতা পিতা হৈ নিজ পুত্ৰক এনে ব্ৰহ্মশাপ প্ৰদান নকৰিবা পিতা প্ৰদান নকৰিবা তোৰ ব্ৰহ্মশাপ কদাপিতো নহয় খণ্ডন যা মোৰ ব্ৰহ্মশাপ লহিৰ প্ৰতি মোৰ অভিশাপিত কৰক ভস্ম পিতা মোৰ 1000 বছৰ তপস্যাৰ সাধনাৰ ফল তুমি নিমিষতে ধূলিসাৎ কৰি দিলা পিতা হে প্ৰভু নাৰায়ণ হে ভোলানাথ চাই যোৱাহি তুমি দেৱঋষিৰ অৱস্থা পিতৃয়ে পুত্ৰক কেনেকৈ ব্ৰহ্মশাপ কৰিছে প্ৰদান পিতা হে পিতা তোমাৰ ব্ৰহ্মশাপ মই ললুষীৰ পাতি পিতা উদ্ধাৰৰ উপায় মোক কৰা প্ৰদান
পিতা উদাৰ পোৱাৰ উপায় মোক কৰা প্ৰদান কলাঙ্গার পুত্র পিতা মোর ব্রহ্ম হক অদাপিত নহই খন্দ উদ্ধারর উপায় বিচারিছে কোন পুত্র প্রথম জন্ম অর্থাৎ ভজ্রযুগ অহনিমান নামে রজা হই অতাধিক রমণীক বিবাহ করি মোর সৃষ্টিত হই অন্দর পিতা দ্বিতীয় জন্ম অর্থাৎ ত্রেতাযুগ রক্ষকর কুলত জন্ম হই রক্ষকন্যাকে বিবাহ করি মোর সৃষ্টিত হই নাই পিতা দ্বিতীয় জন্ম তোর পরিচয় হব রাক্ষস বিভীষণ পিতা আর তৃতীয় জন্ম অর্থাৎ অমর সুখ ভয়ে ভয়ে কন্দল লগাই কুরুক্ষেত্র রণক্ষত্রয় মুক্তি লাভ করিবে তৃতীয় জন্ম তোর পরিচয় হব অকুনি আর পুনর কলিযুগ হাজার হাজার বছর তপস্যা করি তোর হেরাই ব্রহ্ম জ্ঞান লয় লাভ করিব পারি যা এতিয়া মোর অভিভাব অকল পিতা তোমাৰ আজ্ঞা মই নতশিৰে কৰিম পালন বিদায় বিদায় কিন্তু পিতা তুমি যে মোক লঘু দুখতে গুৰুতৰ শাস্তি কৰিলা প্ৰদান পিতা তুমি যে মোক লঘু দুখতে গুৰুতৰ শাস্তি কৰিলা প্ৰদান যাবৰ সময়ত তুমি পুত্ৰৰ ব্ৰহ্ম খাপে লোৱা আশীৰ্বাদী তোমাৰ নামতে নহব কদাপি যাগ যজ্ঞ তুমি চিৰদিন চিৰকাল মানৱ সমাজতে অপূজ্য হৈ ৰবা পিতা পিতা তুমি চিৰকাল মানৱ সমাজতে অপূজ্য হৈ ৰবা পিতা চিৰকাল তুমি মানৱ সমাজতে অপূজ্য হৈ ৰবা পিতা তুই কি করিলি পুত্র তুই পুত্র হই পিতৃ কাশি দিলি ব্রহ্মা প্ৰজাপতি ভৱিত কিয় কৰি আছে প্ৰজাপতি প্ৰভু তোমাৰ বিন বাদ্য আজি কিয় ভূপতিত হৈ আছে দেৱৰ্ষী প্ৰভু মোৰ দুখ মাৰ্জনা কৰক বিপদৰ সময়ত আহি দেখা পোৱা বাবে মোৰ জীৱন সাৰ্থক হ'ল
পিতাই পিতাই মোক ব্ৰহ্মশাপ কৰিছে প্ৰধান। তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব। আৰু সেইবাবেই প্ৰভু পুত্ৰই আজি পিতৃক দিলে অভিশাপ। মই চিৰদিন এই মানৱ সমাজৰ অপূজ্য হৈ ৰম। মোৰ নামত নহ'ব কোনোদিন মন্ত্ৰ উচ্চাৰণ। মই অজ্ঞানীত পতিত হ'ল প্ৰভু, মোক ক্ষমা কৰক। এয়া সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও নোৱাৰি খন্দা। আজি পৃথিৱীৰ পৰা লক্ষ্মীয়ে মাগিলে মেলালি। দেৱৰক্ষীও অক্ষচ্যুত হ'ল। এই সময়ত এই সকলোবিলাক হোৱাটো স্বাভাৱিক। প্ৰজাপতি, কিয় পিতাৰ পুত্ৰই ভীষণ অভিশাপত লিপ্ত হ'ব লগা হ'ল? প্ৰজাপতি, দেৱৰ্ষিৰ অভিশাপ আমি খণ্ডন কৰিম, কিন্তু আপোনাৰ অভিশাপ চিৰদিন থাকিব ধৰা। ইয়াৰ কোনো উপায় নাই প্ৰজাপতি। মোক আপুনি ক্ষমা কৰক প্ৰভু, ক্ষমা কৰক। প্ৰভু, মোৰ দুখ মাৰ্জনা কৰক। হয় দৈত্যই সকলো বেদশাস্ত্ৰ হৰণ কৰি লৈ গৈছে। মহাপ্ৰলয়ৰ সময়ত সি সেইবোৰ লৈ মহাসাগৰ ডুব মাৰি থাকিব। তাক আপুনি নিধন কৰি বেদশাস্ত্ৰসমূহ উদ্ধাৰ কৰিব প্ৰভু। পুনশ্চ তেনেও কেচনাই প্ৰণাম। দাসে বে মাগিছো বিদায়। কি মতে ভকতি করিব তোমাত হরি মই মোৰ সমতি নাজানো, তাৰ উপায় ৰাম। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱা মহেশ্বৰ গুৰু বিদায় বিদায় বিদায়। প্ৰজাপতি, প্ৰভু আমাৰ সকলো চেষ্টাই ব্যৰ্থ হ'ল। দৈত্যসকলে বেদ শাস্ত্ৰ হৰণ কৰিলে। মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো প্ৰভু। মই আজি অজ্ঞানীত পৰিণত হলো প্ৰভু।
প্ৰজাপতি ভুল কাৰোৱেই নাই এয়া কেৱল বিধিৰ লিখন লক্ষ্মী আৰু আমাৰ মাজত নাই প্ৰজাপতি কিন্তু সৰস্বতী আমাৰ মাজত আছে ভোলানাথ আই সৰস্বতী আজি খন্তে এই নাৰদৰ বীণ বাদ্যই তোৰ হাতত কৰিব মোহন আৰু ত্ৰিজগতে বিনা পানী ৰূপে তোক আজিৰ পৰা কৰিব এতিয়া বলো প্ৰভু আমি সকলোৱে নিজ নিজ কৰ্তব্য অগ্ৰসৰ বলক প্ৰজাপতি বলো প্ৰভু মন্ত্ৰীবৰ চাৰিওফালে মহাপ্ৰলয়ে গ্ৰাস কৰিব ধৰিছে প্ৰতিদিনে নতুন নতুন ঘটনা প্ৰবাহ দেখা পাইছো মন্ত্ৰীবৰ নতুন নতুন ঘটনা দেখা পাইছো মন্ত্ৰীবৰ মন্ত্ৰীবৰ কোনোবাই যেন মোক কয় চিঞৰি চিঞৰি হে সমহত্যৱতী তোৰ এই ৰাজ্যধন সঁচা কথা মহাৰাজ মন্ত্ৰীবৰ চতুৰিৰ দিশে কেৱল হাহাকাৰী ধ্বনি শুনিবলৈ পোৱা গৈছে হৰি মন্দিৰৰ ডবাকা নিজে নিজে বাজিব ধৰিছে সেয়া সেয়া কিবা যেন বিপদৰ জাননীহে দিছে মহাৰাজ সঁচা কথা মন্ত্ৰীবৰ সঁচা কথা প্ৰতিদিনে ৰাজ্যৰ চৌপাশ প্ৰদক্ষিণ কৰি মই এতিয়াও বুজিব পৰা নাই এয়া কি ঘটনা ঘটিছে শুনক মন্ত্ৰীবৰ দিন দুপৰতে শিয়ালবোৰে কেনেদৰে ৰাউচি জুৰিছে চাওক মন্ত্ৰীবৰ মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰতে কেনেদৰে শগুনবোৰে মাংস পিণ্ড লৈ টনা আজোৰা কৰি মন্দিৰ কলুষিত কৰিছে নাজানো মন্ত্ৰীবৰ এয়া কি ঘটিব লাগিছে মন্ত্ৰীবৰ মোক ইয়াৰ উপায় দিয়ক মন্ত্ৰীবৰ মোক ইয়াৰ উপায় দিয়ক শান্ত হওক মহাৰাজ মন্ত্ৰীবৰ অমংগল খণ্ডনৰ বাবে আপুনি মহাযজ্ঞ মহাৰাজ মহাযজ্ঞ কৰাটোৱেই ভাল হ'ব মহাযজ্ঞ হয় মহাৰাজ এই বিপদৰ সময়তে মহাযজ্ঞ মই কিমাদৰে কৰো আয়োজন আৰু এই মহাযজ্ঞলৈ আহিবই বা কোন মন্ত্ৰীবৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক হে দ্বিজবৰ কোন আপোনাৰ দেখাত সুন্দৰ ব্ৰাহ্মণ যেন ভয়নবান আসন গ্ৰহণ কৰক দ্বিজবৰ মহাৰাজ আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় অতিকে কম মহাৰাজ আমি বৰ বিপদত পৰিছো সেয়েহে আপোনাৰ কাষ চাপিছো কৰক আমাক বাৰু আপুনি সহায় কৰিবনে হে দ্বিজবৰে ময়ো যে ঘোৰ সংকটত পৰিছো এই বিপদ চাৰিওফালে দেখি মই যেন দিশহাৰা হৈ পৰিছো
শুনক মহাৰাজ, দ্বিজবৰ আৰু কিছুদিনৰ পাছত পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে সকলোকে ডুবাই পেলাব। দ্বিজবৰ কোনো ক'তো বাচি নাথাকিব মহাৰাজ। আৰু সেইবাবে আমি মহাযজ্ঞ আৰম্ভ কৰিব খুজিছো। মহাযজ্ঞ হয় মহাৰাজ। বেশ বেশ কথা। মহাযজ্ঞ আপোনালোকে কৰক আয়োজন। তাৰ বাবে প্ৰয়োজন হৈ যদি কিবা মোৰ ৰাজ ভঁৰালৰ পৰা মুক্ত হস্তে মই কৰিম প্ৰদান। আৰু যদি হয় প্ৰয়োজন নিজ প্ৰাণকো মই মহাৰাজ! দিম বিসৰ্জন। মহাৰাজ, মহাৰাজ, জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল। কাৰে তুলি কৈ গ'ল? হুংকাৰ তুলি কৈ গ'ল। একে অদ্ভুত বস্তু প্ৰদান কৰিলেহে জলত আমাৰ যজ্ঞ কাৰ্য সম্পাদন হ'ব। কিন্তু তাত ধনৰ কোনো প্ৰয়োজন নাই। তেন্তে তেন্তে কিহৰ প্ৰয়োজন দি যাব? জল দেৱতাই এতিয়াও হুংকাৰ তুলি আছে। জল দেৱতাই এতিয়াও হুংকাৰ তুলি আছে আৰু কৈছে এই দান বোলে কেৱল সত্যৱত ৰজাইহে কৰিব পাৰিব। সেয়েহে খন্তেকো পলম নকৰি আহিছো আপোনাৰ কাষলৈ। কওক কি দান লাগে আপোনালোকক? মুক্ত হস্তে মই কৰিম প্ৰদান। তেন্তে শুনক, কওক। তেন্তে শুনক ৰাজন, আপোনাৰ ৰাজ্য মোৰ ৰাজ্যত ৰাজন এক সুলক্ষণীয় আৰু সুন্দৰীৰ লগত যদি সেই বৰকে আমি কৰো প্ৰদান, তেতিয়া আমাৰ যজ্ঞ হ'ব সম্পাদন। এক নাৰী? হয়। মই একো বুজিব পৰা নাই। এক মহৰিষি দান কৰিব লাগে মই যজ্ঞৰ বাবে, আৰু নাৰী অৰ্থাৎ ৰাজ ৰাণীক দান কৰিব লাগে মই যজ্ঞৰ বাবে। এয়া কেনেকৈ সম্ভৱ দ্বিজবৰ? নাই নাই, এয়া সম্ভৱ নহয়। তাৰ পৰিৱৰ্তে অন্য দান কৰিম প্ৰদান। তাৰ পৰিৱৰ্তে লাগে যদি অন্য কিবা দান মই আপোনাসৱক কৰিম প্ৰদান। নহয় মহাৰাজ, আমাক আৰু অন্য দানৰ নাই প্ৰয়োজন। গতিকে আপুনি প্ৰতিজ্ঞাবদ্ধ হৈ এই দান আমাক প্ৰদান কৰক। মন্ত্ৰীবৰ, এই দুজন ব্ৰাহ্মণ নহয় মহাৰাজ। কোনোবা দুৰ্দান্ত অসুৰ মন্ত্ৰীবৰ, মায়া কৰি আপোনাক চলিব আহিছে। আদেশ কৰক মহাৰাজ, তুৰন্তে ইহঁতক বন্দী কৰি থওঁ লৌহ কাৰাগাৰত। সাৱধান মন্ত্ৰীবৰ। ব্ৰাহ্মণ ক্ষান্ত হওক মন্ত্ৰীবৰ, ক্ষান্ত হওক। হে দ্বিজবৰ, ক্ষান্ত হওক আপোনালোকে। মোক খন্তেক ভাবিবলৈ দিয়ক। মই কেনেদৰে প্ৰতিজ্ঞাবদ্ধ হওঁ? মোৰ ৰাজ ৰাণীক কেনেদৰে প্ৰদান কৰিম মই যজ্ঞৰ কাৰণে? মন্ত্ৰীবৰ, মহাৰাজ, মই কি কৰো মন্ত্ৰীবৰ? মই কি কৰো? মই আগতেই কৈছিলো আপোনাক, ভাবি চিন্তিহে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। কিন্তু যদিহে প্ৰদান নকৰো মই ৰাজ ৰাণীক, তেন্তে যজ্ঞ যে নহ'ব সফল। আৰু মোৰ এই ৰাজ্যত দেখা পাব লাগিব হৰদিশে সমস্যা কেৱল। মন্ত্ৰীবৰ, আপুনি যাওক, ৰাজ ৰাণীক
ৰাজসভাৰ মাজলৈ লৈ আহক মহাৰাজ যাওক মন্ত্ৰীবোৰ মই কেনেকৈ ৰাণীক ৰাজসভালৈ মাতি আনিম মহাৰাজ প্ৰশ্ন নকৰিব মন্ত্ৰীবোৰ যাওক ৰাজ ৰাণীক মুহূৰ্ততে ৰাজসভাৰ মাজলৈ মাতি আনক যাওক ধন্য ৰাজন আপোনাৰ এই দান চিৰদিন জগতত জিলিকি থাকিব মহাৰাজ অসমৰ যে মোক ৰাজসভালৈ মাতি পঠালে মহাৰাণী মহাৰাজ মোক দেখি আপুনি তলমূৰ কৰি আঁতৰি গৈছে কিয় মহাৰাণী মোক মোক ক্ষমা কৰি দিয়া ৰাণী মোক মোক পাৰা যদি তুমি অভিশাপ দিয়া ৰাণী অভিশাপ দিয়া আপোনাৰ হৈছে কি উচ্চাৰণ হৈছে কি ৰাণী মহাৰাজ কি হৈছে মই মহাপাপী ৰাণী মই মহাপাতকী পাৰা যদি মোক সাপ দি ভস্ম কৰা মই যে আজি সত্যত আবদ্ধ আপুনি নিমাত কিয় আৰু মহাৰাজৰ এই অৱস্থা দেখি মই একেবাৰে অতিষ্ঠ হৈ পৰিছো আৰু এইটো প্ৰাপণি অপেক্ষা কৰি আছে ৰাণী মহাৰাজে তোমাক ক'বলৈ অসুবিধা পাইছে গতিকে মই ভাবি পাতি কৈছোঁ কওক নিজ মহাৰাজৰ প্ৰতিজ্ঞা আপোনাৰ ওপৰত মোৰ ওপৰত হয় ৰাণী মোৰ ওপৰত আৰু তেওঁৰ ইমান উচ্চাৰণ হৈছে কওক নিজ এনে কি প্ৰতিজ্ঞা কৰিলে ৰাজ্যৰ মন ঐশ্বৰ্য বিভূতি ৰাণী আৰু কিছুদিনৰ পাছত পৃথিৱীত মহাপ্ৰলয় হ'ব গতিকে যজ্ঞস্থলীত এগৰাকী ৰাজ সুৰক্ষিনী নাৰী নিক্ষেপ কৰিব লাগে আৰু তেতিয়াহে যজ্ঞ সম্পাদন কৰিব পৰা যাব হয় ৰাণী ৰাণী আপুনি উচ্চাৰণ হৈছে কিয় প্ৰকাশ ৰাণী আৰু মই যে কৰিলো প্ৰতিজ্ঞা এই প্ৰতিজ্ঞা কৰিলে আপুনি দান কৰিম তোমাক মই মহাসাগৰৰ জল ধাৰাতে মহাৰাজ আপুনি যদি প্ৰতিজ্ঞাত আবদ্ধ হ'ল মোক বিসৰ্জন দিব তেন্তে আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি আপোনাক মহাপাপত লিপ্ত হ'ব দিব নোৱাৰো কদাপিতো ৰাণী তুমি এই ৰাজ্য এৰি মোৰ কাষৰ পৰা গুচি যাবা ৰাণী তুমি কেনেদৰে ইমান নিষ্ঠুৰ হ'ব পাৰিছা চিন্তা নকৰিব মহাৰাজ ৰাণী মোৰ প্ৰতি নিয়তি এনে বিধান মানিবই লাগিব ৰাণী মহাৰাজক আপুনি অৰ্পণ কৰিলো যোৱা ৰাণী যোৱা গুচি যোৱা নিজৰে আজি বন্দে মই মোৰ
প্ৰাণ প্ৰিয়াকে কটালো আপোনা খবৰে আছে নহয় ৰাজন, আপুনিও যাব লাগিব আমাৰ লগত। মই নিজ হাতে ফুল চন্দন পিন্ধাই যজ্ঞত নিক্ষেপ কৰিব লাগিব। নাই নাই নিজমৰ আমি মাত্ৰ মন্ত্ৰ পাঠে কৰিম। নাই নাই তেনে কাৰ্য মই কিবাদৰে কৰিম সম্পাদনে। মোৰে প্ৰাণ প্ৰিয়াক মই নিজে হাতে কেনেদৰে জলতে কৰিম নিক্ষেপ। মই নোৱাৰো নিজমৰ, মোক ক্ষমা কৰক, মই নোৱাৰো। আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ, গতিকে যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে দানৰ কোনো মূল্যই নহ'ব। গতিকে পলম নকৰি যাত্ৰা আৰম্ভ কৰিব লাগে। বেশ কথা মন্ত্ৰী মহৰে মহাৰাজ, আজি খন্তে আপোনাকে কটালোৱে বিশাল ৰাজ্যপাৰে। ৰাণীৰ লগতে মোৰো যে মৃত্যু নিশ্চিত। ক্ষুদ্ৰ মৎস্য মোৰ হাতলৈ উঠি আহিল। কি কৰো? পুনৰ ইয়াক জলত নিক্ষেপ কৰি দিওঁ। হে ৰাজন, মোক দহ পানীত এৰি নিদিব, মোক ডাঙৰ মৎস্য ভক্ষণ কৰিব। সেইবাবে মই আপোনাৰ হাতৰ চলতে আহিলোঁ। মই আপোনাৰ আশ্ৰিত প্ৰাৰ্থী। আপুনি আপোনাৰ ৰাজ্যলৈ মোক আপোনাৰ লগত লৈ বলক।
মোৰ ৰাজ্যলৈ। বেছ বেছ কথা, মই তোমাক মোৰ ৰাজ্যলৈ লৈ যাম আৰু সাগৰত মই তোমাক কৰিম নিক্ষেপ। বেশ কথা, মই তোমাক সাগৰতে কৰো নিক্ষেপ। যোৱা যোৱা হে মৎস্য, যোৱা। হে মৎস্যৰূপ ধৰি খৰি ভৈলা তাৰা দেখা দেখা সৰ্ব লীলা ইমানে বিশালকায় মৎস্য পুনৰ মোৰ লগতে কৰিছে চালনা কোনোৱে। এনেদৰে ইমান বিশাল মৎস্য আগতে মই কাহানিও দেখা নাই। হয়তোবা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰ ভিতৰতে এজনে মোক কৰিছে পৰীক্ষা। হে মৎস্য, মোৰ লগতে কি পৰীক্ষা কৰিছা? তুমি তোমাৰ ৰূপ ধাৰণ কৰি মোক ধন্য কৰা প্ৰভু, মোক ধন্য কৰা। হে মহাজ্ঞানী ৰাজা সত্যব্ৰত, তোমাক আমি আকৌ কৰিলো পৰীক্ষা। পৰীক্ষা? আমি বিষ্ণু। নমো নমো নারায়ণ জগতৰ পতি নকৰিবা চালনা প্ৰভু, মই মোৰ সমতি। হে প্ৰভু, কিয় আপুনি মৎস্যৰূপ কৰিলে ধাৰণ? শুনা ৰাজা সত্যব্ৰত, আজি কাল ৰাত্ৰি আজি শেষ ৰাতিতে মহাপ্ৰলয় হব আৰম্ভ। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনোৱে জীয়াই নাথাকিব। হয়দৈত্যকে লক্ষ্মীয়ে স্বজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিছিল। সি ইতিমধ্যেই চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সেই পানীত ডুব মাৰি থাকিব। তাক তাৰ একেই আকৃতিৰ প্ৰাণীয়েহে বধ কৰিব পাৰিব। সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি পুনৰ মৎস্যৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰি। হে প্ৰভু, এই মহাপ্ৰলয়তে আমি কেনেদৰে জীয়াই থাকিম প্ৰভু? শুনা ৰাজা সত্যব্ৰত, প্ৰভু
মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দিম। প্ৰভু তাতেই তোমালোক সকলো তৰুতীৰ্ণ পক্ষু পক্ষী যি পুৱা পিছৰ প্ৰকল্পত সৃজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। প্ৰভু আমি হয়দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়াই তোমালোকৰ নৌকা বা খুকি আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তাৰে পাছত প্ৰভু তুমি আমি প্ৰত্যেকে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা নকৰিবা সংশয়, বিপদত আমাক কৰিবা স্মৰণ, যথা সময়ত আমি কৰিম উদ্ধাৰ। ভাল প্ৰভু আজ্ঞাহীন নকৰি যাওঁ মই নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। দাসহের দুষ্ট দুরসার তোকে বধিবার বাবে মোর অবতার সর্বের হস্তমুখ করর পাওনে কত মোর হাতে তোর নেইবা মরণ কোনটাই যতই মোর শুভ কাৰ্য ঘটাই সবিখিনি যা যা তৰি যা যত নাপাবি নিষ্ঠাৰেই হয়দৈত্যৰ হাতত। দেশ দেশ কর যোদ্ধা মোর
প্রলয় জলর পরা সারিবেদ উদ্ধার করুক। রূপে ধরি হারি ভইলা অবতার